হাই গাইজ, মোৰ অন্যতা বিধিলৈ আপোনালোকক স্বাগতম জনালোঁ। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। হেপী নিউ ইয়াৰ। আমি আজি পিকনিক খাব আহিলোঁ। এতিয়া আমাৰ ঘৰ বনালোঁ, ঘৰটো ৰেডি হৈ গ'ল। এতিয়া আমি খানা যোগাৰ কৰিম আৰু এইফালে বহা ঠাই পাৰি ল'লোঁ, বিছনা চাদৰ চব ঘৰত ৰেডি হ'ল আৰু এইফালে চৌকা খান্দিব। আমাৰ চৌকা টৌকা ৰেডি হ'ল, এতিয়া খানা বনাম। চৌকা জ্বলি গ'ল, এতিয়া খানাটো বনাই লওঁ। কেনেকুৱা হয় চাই থাকক আপোনালোকে। এইবিলাক আমাৰ যোগাৰ, সকলো যোগাৰ কৰি আছে, যোগাৰ কৰি আছে। এই চৌকা খান্দাই চৌকা খান্দি আছে, চৌকা জ্বলি আছে। তো মাংস চাংস ওলোৱা নাই, মাংস চাংস ওলাই একদম ধুম। হোৱাৰ পিছত দেখাই আছোঁ আপোনালোকক। এয়া বহি আছে, শুই থকা শুই আছে, চব নিজৰ কামত ব্যস্ত আৰু এইফালে চালাড বনাব, চালাডৰ যোগাৰ ৰেডি হৈ আছে। আৰু এইফালে ভাত বহাব, ভাতৰ পানী গৰম হ'ব দি আছে। বাপৰে কি ৰ'দ, ধোৱাৰ কাৰণে চকু মেলিব পৰা নাই আৰু কি ক'ব। এয়া ব্ৰইলাৰৰ মাংস বহালে, আৰু একবিধ আছে। এইবিধ হ'লে সেইবিধ বনাম আৰু কি কৰি আছ? মাংস বনাই আছো ধোৱা নে বহুত। আমাৰ মাংস অৱস্থা। আমাৰ হ'লে গাহৰি মাংস হ'ল, ব্ৰইলাৰো হ'ল। নামে থৈ দিছোঁ, অলপ ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছোঁ। খাম আৰু অলপ দেৰিকে। এইফালে মামী চাটনি কাটি আছে, গাজৰ আৰু বিলাহী, পিঁয়াজ, ধনিয়া আছে। বহি আছোঁ আৰু আমি গোটেইকেইটা একেলগে। আমাৰ এতিয়া খানা চানা খোৱা হ'ল, আমি এতিয়া বাচন ফুৰাই আছোঁ। ভাত পানী খোৱা হ'ল, আমি এতিয়া অলপ ফুৰি আহোঁ, তাৰপিছত আমি ঘৰত যাম। আহি আমি অলপ ৰখিলোঁ, বেটাৰো বোলে ভাগৰ লাগিল, সিহঁতে অলপ বহি আছে। আমি এতিয়া মন্দিৰত আহি আছোঁ, মন্দিৰত আহি অলপ ৰেষ্ট ল'লোঁ। এইফালে ফটো উঠি আছে। এতিয়া মন্দিৰৰ পৰা আমি নামি আহি আছোঁ, মন্দিৰত নগ'লোঁ, ভাত খাই কিনে গ'লোঁ না, সেইকাৰণে মন্দিৰত নোসোমালোঁ আৰু বহুত খোজকাঢ়ি আহি আমি ইয়াত অলপ ৰেষ্ট ল'লোঁ, বহি গ'লোঁ আৰু বহুত ভাগৰ লাগিল। চাওঁতে এতিয়া গধূলি হ'ল, আমিও ঘৰত যাব টাইম হ'ল। মানুহ চাওকচোন, গধূলি হ'ল কিন্তু মানুহ কমা নাই, মানুহৰ যাম চাওক। যোৱা বছৰটো গ'লে আৰু আজিৰ পৰা নতুন বছৰ পৰিল। এই বছৰত যাতে সকলোৱে সুখ সম্প্ৰীতিৰে ভৰি পৰক, এয়া মোৰ ফালৰ পৰা আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই।